हेलो गाइज वेलकम बैक टू अबिस लाइफ আকৌ এবাৰ বন্ধৰ দিন আইতাহঁতৰ ঘৰলৈ যাওঁ আৰু খানাটো এনেকুৱা এটা জেগাত খাম য'ত একদম পুৰা জনশূন্য এটাও মানুহ নাই তাত গৈ খানাটো বনাই খাই আহিম যাতে মনটো অলপ ভাল লাগক ভিতৰতে সোমাই পকলা হৈ যাম কিন্তু ব'লক কিমান আৰু ঘৰত সোমাই থাকিব গাইজ অকলশৰে ফুৰি আছোঁ ধুনীয়াকৈ কোনো মানুহ চানুহ নাই একো কৰোণা নাই এইবিলাক ধুনীয়া জেগা নিজান চাওক কি বঢ়িয়া পৰিৱেশ তাতে আজি ডাৱৰীয়া বতৰটো কিবা এটা ভাল লাগিছে মানে এয়া চাওক ওচৰে পাজৰে একদম মানুহ নাই একো কৰোণাৰ একো পচিবিলিটি নাই কেম্পটো একদম পুৰা পাৰি লৈছোঁ কাৰণ বৰষুণ দিওঁ হৈ আছে এয়া চাওক পুখুৰী আৰু আজি অহাৰ উদ্দেশ্য হ'ল এয়া খুৰাহঁতে ইয়াত ঘৰ এটা বনাব জিৰণি ঘৰ পুখুৰীটো কিনাৰত সেইকাৰণে আহিছোঁ চ' বনোৱাও হ'ব আৰু খানা এটাও খাই যাওঁ বোলো আৰু ইয়াত বাহনী বাৰী এয়া চাওক একদম পুৰা চ' ইয়াত আৰামছে সন্ধিয়ালৈকে শুম বঢ়িয়াকৈ চাওক ভিতৰত সোমাই দেখাই দিওঁ ये मजा सो गाइस मुर्गा रेडी है पेट में जाने के लिए आलू पियाज काटा হৈ গ'ল কাটাকুটি হৈ গ'ল মাংস ভাজি আছোঁ অলপমান কেম্পত গৈ ময়ো ৰেষ্ট লওঁ এয়া চাওক কি ধুনীয়া পৰিৱেশ আৰু আমাৰ চাঙি ঘৰটো বনি ৰেডি মজা পুৰা ৰেষ্ট লৈ আছে খুৰাহঁতে কম সময়ৰ ভিতৰতে বনাই ৰেডি চাওক একদম পুৰা এক্সপাৰ্ট মুৰ্গা হৈ গ'ল ঘৰ চৰ বনাই একদম ভাগৰি আহিছে খুৰাহঁতে গোটেইকেইটা মিলি এয়া খানাত দবাই আছোঁ আমি একদম কলপাতত চাওক একদম মেন ভাৰ্চেছ ৱাইল্ড পৰিৱেশ আৰু মানে বৈ আমি গোটেইকেইটা একদম বাঁহৰ তলত বহি গপ্প মাৰি আছোঁ আগতে বোলে এইবিলাক চব জংঘল আছিল চিকাৰ কৰিব আহিছিল খুৰাহঁত এয়াই কথা পাতি আছোঁ আৰু গোটেইকেইটা বহি মজাকৈ এয়া ফুকন দা খুৰা দুটা আৰু মই কৰোণাৰ উৎপাতত যেতিয়া ঘৰৰ পৰা ওলাব নোৱাৰে এইডালেই জীৱন ধুনীয়াকৈ নিজৰ মানুহৰ লগত বহি আৰামছে হাৱা খাই শুই জিৰণি লৈ থকা এইটোৱে এতিয়া লাইফ আৰুনো কৰিব আছে কি থাকক নিজৰ মানুহৰ লগত একেলগে থাকক বহি শুই কথা চথা পাতি পজিটিভিটি দিয়ে আৰু এনেকৈ চ' গাইজ ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড য়েছ ছাবস্ক্ৰাইব কৰিবই এণ্ড চব হেল্ডি থাকক ষ্টে হেল্ডি ষ্টে ছেফ জয় আই অসম বাই বাই